নমস্কাৰ, তানিলেভ 24/7 চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কালি অকাদানিস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰীসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। জানিব পৰা মতে দেওবাৰে নিশা প্ৰায় 9 বজাত বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট হোৱা বুলি গম পাই বিদ্যালয়খনৰ ছাত্ৰী নিবাসৰ ওপৰ মহলাত থকা ছাত্ৰীসকলে নিজৰ প্ৰাণ বচাবলৈ ওপৰ মহলাৰ পৰা তললৈ জাপ মাৰে, যাৰ ফলত প্ৰায় 30 গৰাকীকৈ অধিক ছাত্ৰী আঘাতপ্ৰাপ্ত হৈ কটমটি প্ৰাণ ৰক্ষা পৰে। ইয়াৰে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত 5 গৰাকী ছাত্ৰীক ডিব্ৰুগড়স্থিত অসম মেডিকেললৈ প্ৰেৰণ কৰাৰ বিপৰীতে সামান্যভাৱে যিসকল ছাত্ৰী আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক চিলাউতাৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি পৰিয়ালৰ লোকৰ সৈতে ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে। আৰু কিমান মানুহ আছে এক্সাইট কৰিব এতিয়া যাবগে मार्कशीट एडमिट कार्ड চাব পাৰি নহয় ন? ঠিকে আছে, बेवसा निकिता खाता काय সকলোতে কামালে কি বডি ভাঙিছে এতিয়াতো কমকৈ তাত গৈছে আপোনাৰ 12টা কেইটা কথা 12টা হ'ব 12টা আৰু ইয়াত ইমানজন আছে বহুতজনৰ হেৰি হৈছে বহুত জোৰকৈ আঘাত পাইছে নেকি কেইটা মানে হ্যাঁ ভিডিঅ'টো নকৰিব।
চব আছিলে একচুৱেলি ঘটনাটো 10টামান বজাতে হয় মানে শ্বৰ্ট চাৰ্কিট আৰম্ভ হৈছিলে তেতিয়া তলত থকা ছোৱালীখিনি আহিলে ওপৰত যোনখিনি ছোৱালী আছিলে একচুৱেলি তেওঁলোকে ঘটনাটো ওপৰত আছে যিহেতু তেওঁলোকে দেখা নাপায় পেলাই তেওঁলোকে পেনিক কৰি পেলাইনি যোনখন মানে চাপৰে আছিলে টিংখন মানে ওপৰৰ মহলটোৰ পৰা টিঙলৈ তেওঁলোকে নামি টিঙৰ পৰাই তললৈ মানে নামি আহিলে আৰু সৰু ছোৱালী আছিলে যিহেতু তেওঁলোকে অলপ সেই মানে হেঁচা ঠেলাতে তেওঁলোকে বেছিকৈ কিমান ক্লাছত পঢ়ে ছোৱালীখিনি ওপৰত থকাখিনি তেনেকৈ মিক্সকৈ আছিলে চব ছোৱালী ক্লাছ 6, 7, 8 এনেকৈ আছে কিমানজন দুখ পালে নাইনো আছিলে হয় দুখ কিমানজন পালে দুখ 31জনীয়ে পাইছে তাৰপিছত জুই লগা সময়ত ফায়াৰ ব্ৰিগেড পালে নাই একচুৱেলি জুই লগা নাছিলে শ্বৰ্ট চাৰ্কিট হৈছিলে হয় উইদিন 5 মিনিটছত মানে ফায়াৰ ব্ৰিগেড গৈ পাই গৈছিলে আমি ক্লাছৰুমত বহি আছিলোঁ তাৰপৰা এইটো হোষ্টেলৰ পৰা মানে কিবা ধৰণৰ মানে বহুত ডাঙৰকৈ ফুটি মেলি তাৰপিছত আমি ওলাই দেখোঁ তাত জুয়ে মানে কিবা কৰিছে তাৰপিছত তাত আমি গৈ মেলি দেখিছোঁ তাত বহুত ডাঙৰকৈ ছোৱালীবোৰে চিঞৰিছে আমি গৈ মেলি দেখিলোঁ তাত জুই জ্বলি আছে তাৰপিছত মেডামে গৈ মেলি কিবা কৰিলে তাৰপিছত ছোৱালীবোৰে চব মানে দেখি ভয় খাই মেলি চব তলেলে পৰি দিছে তললৈ পৰি চব তলে পৰিছে মেডামে কিহৰ পৰা পৰিছে তলত ভয় খাইছে আকৌ তাহাঁতি কিবাটো বিস্ফোৰণো দেখিছে ন সেইকাৰণে ভয় খাই মেলি চব তললৈ পৰি দিছে এতিয়া এইটো ছোৱালীবোৰৰ কিবা ভৰিত দুখ পাইছে কঁকালত দুখ পাইছে এজনী যে বহুত চিৰিয়াছ হৈছে তাক ডিব্ৰুগড়লৈ লৈ গৈছে মানে জুইটো কেনেকৈ লাগিলে জুইটো আমি ইমান গম নাপাওঁ হ'লেও কাৰেণ্টৰ পৰা লাগিছে বুলি গম পাইছোঁ তোমালোকে ক'ৰ পৰা পৰিছা এই ছতৰ পৰা ঝাপ মাৰিছিলে ছতৰ পৰা উঠিছে তাৰপিছত টিংপাতৰ ওপৰৰ পৰা পৰি দিছে জাম মাৰি দিছে মানে কোনটো হোষ্টেলৰ নামটো অকাদান KGBB তাৰ তোমালোকৰ স্কুলৰ নাম অকাদান KGBB হয় স্কুল সেইটো ন কেনেকৈ কি হ'ল এইটো কিবা এইটো ওপৰৰ কিবাটো কাৰেণ্টটো ন ফাৰ্ষ্টত গ'ল তাৰপিছত এইটো জুইটো আমি নাজানিছিলোঁ তাৰপিছত আমি গৈ আছিলোঁ তাৰপিছত বা এজন উঠিলে এইটো জুই কিবা লাগিছে বুলি কাৰেণ্টত লাগিছে বুলি উঠিলে তাৰপিছত আমি বাহিৰলৈ বেডিঙৰ পৰা কিবা তললৈ নামি কিনি আমি বাহিৰলৈ ওলাই কিনি আমি এইটো চদৰ পৰা কিবা কৰিছোঁ তুমি কিমান দুখ পালা এইটো ভৰিটো বেছি দুখ পোৱা নাই কিন্তু অকণমান দুখ পালোঁ তোমালোক কিমানজন ষ্টুডেণ্ট আছিলে বহুত গান আছিলে আমাৰ ক্লাছ আমাৰ কিবা ওপৰত কিবা এইটো হিচাপ কৰা নাছিলে এইটো ওপৰত কেইজনী আছে অকাদান উচ্চ মাধ্যমিক বিদ্যালয় গাঁৱৰ কাষতে লাগি থকা এখন বালিকা বিদ্যালয় কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আজি আনুমানিক নিশা 9 মান বজাত বিদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত বিদ্যালয়ত অধ্যয়ন কৰি থকা প্ৰায় 30গৰাকীকৈ অধিক ছাত্ৰী আঘাতপ্ৰাপ্ত হয় আৰু তাৰে যি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা 5গৰাকীকৈ ছাত্ৰীক ইতিমধ্যে অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আৰু যিসকল বাকী অন্যান্য সামান্যভাৱে যিসকলে আঘাতপ্ৰাপ্ত হৈছে সেইসকলক পৰিয়ালৰ লোকৰ সৈতে তেওঁলোকক ঘৰলৈ পঠিয়াই দিয়া হৈছে কিন্তু বিষয়টো সেইটো নহয় যে আজি এই আদৰ্শ চিকিৎসালয়লৈ আহি আজি 30গৰাকী ছাত্ৰীক আজি চিকিৎসা কৰাৰ ক্ষেত্ৰত আজি এইখন চিকিৎসালয় চিকিৎসকসকলে যে অপাৰগ হৈছে আমি চিকিৎসকসকলক আমি দুখ দিব যোৱা নাই আমি
দুখ দিব বিচাৰিছোঁ অসমৰ স্বাস্থ্য বিভাগটো আৰু একমন্য এজন স্বাস্থ্য মন্ত্ৰী যিজন আছে অশোক সিংঘাল তেওঁক আমি দুখ দিব বিচাৰিছোঁ। তেনেকুৱা ধৰণৰ নামত থাকি কামত নহয় এজন স্বাস্থ্যমন্ত্ৰী আমাক নালাগে, এজন কাম কৰা এজন স্বাস্থ্যমন্ত্ৰী লাগে। আৰু এখন এই 30খন বিচনাযুক্ত যি আদৰ্শ চিকিৎসালয় আছে সেই চিকিৎসালয়ত যি ধৰণৰ সা সুবিধা থাকিব লাগিছিলে সেইটো তেনেকুৱা ধৰণৰ সা সুবিধা আমি দেখিবলৈ পোৱা নাই। আজিৰ উদাহৰণেই নহয়, ইয়াৰ আগতো বিভিন্ন ধৰণৰ ক্ষেত্ৰতে বিভিন্ন কাৰণতে এই চিকিৎসালয়ত অহাৰ পিছতো তেওঁলোকক কিন্তু ডিব্ৰুগড়লৈ তেওঁলোকক প্ৰেৰণ কৰা হয়। আমি এই চেগতে অসম চৰকাৰ তথা বিভাগীয় অক্ৰমণ্য যিজন বিভাগীয় মন্ত্ৰী আছে অশোক সিংঘাল তেওঁক সকীয়াই দিব বিচাৰিছোঁ। অতি শীঘ্ৰে এই বিষয়টোৰ ওপৰত এটা চৰমজমিন তদন্ত আৰম্ভ কৰি সঠিক সিদ্ধান্ত ল'বলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ লগতে যি আমি স্থানীয় দল সংগঠনে আজি উক্ত খবৰটো পাই বিদ্যালয়ত শ্বৰ্ট চাৰ্কিটৰ ফলত যিটো খবৰটো পাই স্থানীয় দল সংগঠনৰ লগতে সদৌ অসম ছাত্ৰ সন্থা টাই আহোম ছাত্ৰ সন্থাৰ লগতে TMPKৰ লগতে বিভিন্ন স্থানীয় দল সংগঠন আছে, তেওঁলোকে ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হৈ এই আদৰ্শ চিকিৎসালয় তেওঁলোকক যিসকল আঘাতপ্ৰাপ্ত হৈছে সেই ছাত্ৰ ছাত্ৰীসকলক ততাতৈয়াকৈ আদৰ্শ চিকিৎসালয়লৈ লৈ অনা হয় আৰু তৎকালীন ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক কিছুসংখ্যকক ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। আমি এই হিচাপতে যিটো বিভাগীয় কৰ্তৃপক্ষ আছে, বিভাগীয় শিক্ষা বিভাগেই হওক বা স্বাস্থ্য বিভাগেই হওক, তেওঁলোকক এটা সঠিক তদন্ত কৰি সমগ্ৰ ঘটনাটো এটা সঠিক উত্তৰ উলিয়াবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এজন অক্ৰমণ্য স্বাস্থ্য মন্ত্ৰীজনক আমি পুনৰবাৰ সকীয়াই দিছোঁ। তেওঁ নামত থাকি কামত নহয়, কামবিলাক নকৰি যাতে সঠিকভাৱে কাম কাজ কৰক আৰু এই 30খন বিচনাযুক্ত যি আদৰ্শ চিকিৎসালয় আছে চিলাপথাৰখন অতি শীঘ্ৰে 100খন বিচনাযুক্ত কৰি অত্যাধুনিক সা সুবিধাৰ জৰিয়তে কাম কাজবিলাক কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইয়াত উপযুক্তভাৱে যিমানখিনি চিকিৎসক বা নাৰ্ছ আজি ইয়াত থাকিব লাগিছিলে সেই আমি ইয়াত দেখিবলৈ পৰিলক্ষিত হোৱা নাই। আমি এই চেগতে আৰু এটা দাবী জনাব বিচাৰিছোঁ, ইয়াত উপযুক্ত পৰিমাণে চিকিৎসক, নাৰ্ছ, সহায়ককাৰীয়ে হওক বা চিকিৎসাকৰ্মীয়ে হওক অতি শীঘ্ৰে ইয়াত আমি নিয়োগ কৰিবলৈ অনুৰোধ জনাইছোঁ, যাতে স্থানীয় ৰাইজ আৰু ইয়ালৈ অহা যিসকলে দ্বিতীয় ভগৱান বুলি কয় ডক্তৰজনৰ আশাত আহে তেওঁলোকক সুচাৰুৰূপে সকলোখিনি সুবিধা হোৱাকৈ কাম কাজবিলাক কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। অকাজানত স্থিত অকাজান কস্তুৰবা গান্ধী বিদ্যালয় ছাত্ৰী নিবাসত 9ৰ পৰা 9:30 মান বজাৰ ভিতৰত যি শ্বৰ্ট চাৰ্কিটৰ ফলত জুই উৎপন্ন হৈছিলে, সেই জুই উৎপন্ন হোৱাৰ লগে লগে ছাত্ৰী নিবাসত আৱাস কৰি থকা ছাত্ৰীসকলৰ মাজত এটা শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। সেই শোকাকুল পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে ছাত্ৰীসকলে নিজৰ প্ৰাণ ৰক্ষা কৰিবৰ বাবে ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা বিল্ডিঙৰ পৰা তেওঁলোকে নিজকে বচাবৰ বাবে জাঁপ মাৰিবলৈ বাধ্য হয়। এই জাঁপ মাৰোঁতে আৱাসত নিবাস কৰা ছাত্ৰীসকলৰ ভিতৰত প্ৰায় 30গৰাকীকৈ অধিক ছাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰু আমি খবৰ পোৱাৰ লগে লগে ততাতৈয়াকৈ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত আমি উপস্থিত হওঁগৈ আৰু প্ৰাথমিক চিকিৎসাৰ বাবে চিলাপথাৰ স্থিত আদৰ্শ চিকিৎসালয়ত আমি চিকিৎসালয়লৈ আমি প্ৰেৰণ কৰোঁ। আৰু ইয়াত আহি আমি খা খবৰ লওঁ যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাসকলক ততাতৈয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। যদিও ইয়াত 30গৰাকী ছাত্ৰী আজি এই চিকিৎসালয়খনত আহি উপস্থিত হোৱাৰ লগে লগে যি ইয়াৰ চিকিৎসালয়খনৰ আন্তঃগাঁথনি যি দুৰ্বল, এই আন্তঃগাঁথনি নোহোৱাৰ বাবে চিকিৎসা কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে আমি এইখন চিকিৎসালয়ৰ পৰা ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিবলগীয়া হৈছে। আৰু ইয়াত যিখন 30খন বিচনাযুক্ত আদৰ্শ চিকিৎসা মহাবিদ্যালয় আমি দাবী জনাইছোঁ যে চৰকাৰলৈ 30খন বিচনাৰ পৰিৱৰ্তে 100খন বিচনাযুক্ত লৈ কেনেধৰণে ৰূপান্তৰ কৰিব পাৰি তাক লৈ আমি আঞ্চলিক ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি দাবী জনাইছোঁ।